হেল্ল' এভৰিৱান আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক ভাষা কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অসমীয়া। অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। নেক্সট কুৱেশ্যন অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2020 চনত। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিহু নৃত্য। অসমৰ ৰাজ্যিক নৃত্যৰ নাম বিহু নৃত্য। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক ফুলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কপৌ ফুল। অসমৰ ৰাজ্যিক ফুলৰ নাম হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হুলুং গছ। অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং গছ। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক পানীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গড়। অসমৰ ৰাজ্যিক পানীটোৰ নাম হৈছে গড়। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেওহাঁহ। অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম হৈছে দেওহাঁহ। নেক্সট কুৱেশ্যন অসমত মুঠ কিমানটা লোকসভাৰ সমষ্টি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 14টা। অসমত মুঠ 14টা লোকসভাৰ সমষ্টি আছে। নেক্সট কুৱেশ্যন অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আকাশী গংগা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়সাগৰ পুখুৰী। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ NH 37। নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিব্ৰুগড়। অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম হৈছে ডিব্ৰুগড় ৰেল ষ্টেচন। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় পিতা বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নতুন দিল্লী। ভাৰতৰ ৰাজধানীৰ নাম হৈছে নতুন দিল্লী। নেক্সট কুৱেশ্যন স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15 আগষ্ট। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত সূৰ্য প্ৰথমে কোনখন ৰাজ্যত উদয় হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে ইনচুলিনৰ প্ৰয়োগ কি ৰোগৰ নিৰাময়ৰ বাবে কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মধুমেহ। নেক্সট কুৱেশ্যন আমলখিত কি ভিটামিন পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন চি। আমলখিত ভিটামিন চি পোৱা যায়। নেক্সট কুৱেশ্যনটো সুধিছে কাগজৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন। কাগজৰ আৱিষ্কাৰ চীন দেশত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে পোংগল কোন ৰাজ্যৰ জাতীয় উৎসৱ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তামিলনাডু। পোংগল তামিলনাডু ৰাজ্যৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ নেক্সট কুৱেশ্যনটো সুধিছে কোচসকলৰ মুদ্ৰাক কি বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাৰায়ণী কোচসকলৰ মুদ্ৰাক নাৰায়ণী বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে তুংখুংগীয়া বুৰঞ্জী কোনে লিখিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীনাথ বৰুৱা তুংখুংগীয়া বুৰঞ্জী শ্ৰীনাথ বৰুৱাই লিখিছিল নেক্সট কুৱেশ্যনটো সুধিছে কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ কোনটো তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বৰ্মন বংশ নেক্সট কুৱেশ্যনটো সুধিছে আহোম মোগলৰ অন্তিমখন সংঘৰ্ষ কোনখন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইটাখুলিৰ যুদ্ধ নেক্সট কুৱেশ্যনটো সুধিছে আলবৈৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসমীয়া সৈনিক আৰু মোগলৰ মাজত নেক্সট কুৱেশ্যনটো সুধিছে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তুৰ্বক নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় আন্দোলনৰ এক বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনজাতিৰ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগা নেক্সট কুৱেশ্যন দাস্যবাব কাৰ দ্বাৰা গ্ৰহণ কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শংকৰদেৱ নেক্সট কুৱেশ্যনটো সুধিছে কিংবদন্তি অনুসৰি হোংলাং আৰু হোংলাই কাৰ নাতি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লেফডন নেক্সট কুৱেশ্যনটো সুধিছে চিনাগিৰি গড় উদযাপন প্ৰথমে কাৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাপাণি নেক্সট কুৱেশ্যনটো সুধিছে কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰালি নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই পথটো সৃষ্টি কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং নেক্সট কুৱেশ্যনটো সুধিছে গিয়াছুদ্দিন আউলিয়াৰ কিহৰ সৈতে সম্পৰ্কিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাজোৰ পুৱামক্কা নেক্সট কুৱেশ্যনটো সুধিছে পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৭৩০ চনৰ ২৬ জুলাই তাৰিখে নেক্সট কুৱেশ্যনটো সুধিছে আহোম ৰাজত্বকালৰ মুদ্ৰাসমূহৰ আকৃতি কি ধৰণৰ আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অষ্টভুজ আকৃতিৰ নেক্সট কুৱেশ্যনটো সুধিছে আহোমসকল কোন ঠাইৰ পৰা আহিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চীনৰ মংমাওৰ পৰা নেক্সট কুৱেশ্যনটো সুধিছে মাধৱদেৱে পৰা বন্দুকাৰ বিদ্যালয়খনত কোনে শিক্ষা আৰু ৰক্ষণাবেক্ষণ দিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মুকুন্দ অধ্যাপক নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জয়ধ্বজ সিংহ নেক্সট কুৱেশ্যনটো সুধিছে অসমত অৱস্থিত আটাইতকৈ পুৰণি শিলালিপিবোৰ কোনটো ৰাজবংশৰ আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোচ বংশৰ নেক্সট কুৱেশ্যনটো সুধিছে বদন বৰফুকনক ক'ৰ ৰাজ্যপাল আছিল বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কামৰূপৰ বদন বৰফুকন কামৰূপৰ ৰাজ্যপাল আছিল নেক্সট কুৱেশ্যন দৰং ৰাজবংশাৱলী কাৰ দ্বাৰা লিখিত
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বলদেৱ সূৰ্যকাৰী দৈৱ জনা নেক্সট কুৱেশ্যন ৰজা বিশ্বসিংহৰ পিতৃ কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰিয়া মণ্ডল নেক্সট কুৱেশ্যনটো সুধিছে ৰঘুদেৱ কাৰ পুত্ৰ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিলাৰায় ৰঘুদেৱ চিলাৰায়ৰ পুত্ৰ নেক্সট কুৱেশ্যনটো সুধিছে কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজধানী হিচাপে শ্ৰীদুৰ্জয়া নিৰ্মাণ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নপাল নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো অংশক উত্তৰ পূব ব্যৱসায়িক কাৰ্যালয়ৰ স্নায়ুকেন্দ্ৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ষ্টক বজাৰ কোনখন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী ষ্টক এক্সচেঞ্জ নেক্সট কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰীয় অংশত চাহ উৎপাদনত অসমৰ অৱদান কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 50%। নেক্সট কুৱেশ্যনটো সুধিছে সৌৰশক্তি কোন প্ৰকাৰৰ প্ৰাকৃতিক সম্পদ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অক্ষয় সম্পদ নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো এটা অক্ষয় সম্পদ নহয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কয়লা কয়লা এটা অক্ষয় সম্পদ নহয় নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনবিধ বৃক্ষৰোপণ শস্য ভাৰতত ইয়াৰ প্ৰয়োজনতকৈ অধিক উৎপাদন হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাহ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বাবে উপাৰ্জনৰ সৰ্বশ্ৰেষ্ঠ সম্ভাৱ্য উৎস কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কৃষি আৰু পশুধন পালন নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মুখ্য শস্য কোনবিধ তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধান অসমৰ মুখ্য শস্য হৈছে ধান ইয়াৰ অপশ্যন বিটো হ'ব ধান নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত চূণশিল পোৱা যায় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত নেক্সট কুৱেশ্যনটো সুধিছে এৰী মুগা আৰু পাট অসমৰ কোন প্ৰকাৰৰ বিশেষত্ব তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসম ৰেচম নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম চাহ কৃষক কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মণিৰাম দেৱান অসমৰ প্ৰথম চাহ কৃষকজন আছিল মণিৰাম দেৱান নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষি খণ্ডৰ ওপৰত নিৰ্ভৰশীল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 70%। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 51%। নেক্সট কুৱেশ্যনটো সুধিছে অসমত মুঠ খেতিয়কৰ পৰিয়াল কিমান তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 27,50,000। নেক্সট কুৱেশ্যনটো সুধিছে অসমত মুঠতে কিমানটা কাৰ্যক্ৰম পাট মিল আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7টা অসমত মুঠ 7টা পাট মিল আছে নেক্সট কুৱেশ্যন অসমত কিমান কৃষিযোগ্য পতিত ভূমি আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 0.77 লাখ হেক্টৰ নেক্সট কুৱেশ্যন অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন
ডি 22টা অসমত মুঠ 22টা কৃষি বিকাশ কেন্দ্ৰ আছে নেক্সট কোৱেশ্চনটো সুধিছে অসম কোঅপাৰেটিভ পাট মিল কেতিয়া স্থাপন কৰা হৈছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1970 চনত নেক্সট কোৱেশ্চন অসমৰ জিডিপিৰ বৃদ্ধিৰ শতাংশ কিমান তলত দিয়া অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 12.4% নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো খণ্ড মুখ্যতঃ অসমৰ জিডিপিৰ বাবে দায়বদ্ধ তলত দিয়া অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কৃষি নেক্সট কোৱেশ্চনটো সুধিছে নিম্নলিখিত কোনটো মুখ্য কাৰণ যাৰ বাবে অসম বিকশিত হোৱা নাই তলত দিয়া অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উদ্যোগৰ অভাৱ আৰু কৰ্ম সংকট নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ অৰ্থনীতিৰ ওপৰত কোনে প্ৰথমে কিতাপ লিখিছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ববানন্দ ডেকা